হাই হেল্ল' নমস্কাৰ। আপোনালোক সকলোৱে ভালে আছে? মোৰ বৰ্তমান ভাল বেয়া মাজতেই। আজি বৰ্তাৰ সকাম আহি পালেহি। এয়া ভকতসকলে নাম চাম গাই আছে। তো যথেষ্ট মানুহ হৈছে আৰু সকামত। তো আৰু বাকীসকল মানুহবোৰ আহিবলৈ আছেই। তো গৰমো বহুত বেছি পৰিছিলে সকামত। লাহেকৈ আমাৰ জলপানো আহি গ'ল আৰু ভকতসকলে জলপান সকলোকে দিছে। তো সকামত বেছিকৈ ভিডিঅ' চিডিঅ' নাথাকিলেও বেয়া হয়। তো বেয়াও লাগে যিহেতু নিজৰ বৰ্তা হয়। তো চাই থাকক শেষলৈকে আজি ভিডিঅ'টো। গাইজ ফাইনেলি মোৰ লগৰবোৰো আহি গ'ল। সিহঁতকো মাতিছিলোঁ আৰু তেওঁলোকে খাই আছে। তো সেইদিনা আৰু ভালদৰে ভিডিঅ' চিডিঅ' বনাবলৈ নহ'লেই। তো পাছদিনাখন এয়া আমাৰ ভোজৰ বাবে মাছ চাছ বনাই থকা হৈছে ভকতসকলে। তো ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। আপোনালোকে ভাবিছে চাগে সকামত ইমান কম মানুহ। তো ৰ'ব মানুহ বহুতেই আহিছে। এয়া চাব পাৰে আমাৰ ভোজ চোজ ৰেডি হৈ গ'ল। এয়া ভকতসকলে খাই আছে, লগতে আমাৰ সৰু সৰু ল'ৰাবোৰো খাই আছে আৰু আমিও লাহে খাই। A few moments later. গাইজ আপোনালোক সকলোৱেতো গম পাইছেই আমাৰ ইণ্টাৰভিউবোৰ লাহেকৈ ওচৰ চাপিছে। তো সেইকাৰণে আমি আজি লগৰ কেইটাৰ লগত শিৱ মন্দিৰলৈ গ'লোঁ, শিৱসাগৰ। তো ভগৱানৰ ওচৰত এভাগি সেৱা ল'লোঁ, যিহেতু ইণ্টাৰভিউবোৰ ভালদৰে দিব লাগিব। তো এয়া ভিতৰৰ পৰিৱেশ শিৱসাগৰৰ শিৱ মন্দিৰ। এইকেইজন লগৰকেইজন। তো পৰিৱেশটো চাওকচোন, খুবেই এটা ধুনীয়া পৰিৱেশ। আৰু নামঘৰলৈ বুলি গ'লে মনটোৱে ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে বাৰু কমেণ্ট কৰিবচোন। আৰু আমাৰ পুখুৰীটো অকণমান দেখাই দিছোঁ আৰু। তো ডাৱৰখিনি চাওকচোন, ইমান ধুনীয়া এটা পৰিৱেশ। তো বেছি ভালদৰে ভিডিঅ' বনাব নোৱাৰিলোঁ বাৰু, যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ আৰু। মন্দিৰৰ পৰা গৈ আমি বিশাল মাৰ্কেটলৈ গ'লোঁ। তো লগৰকেইটা বস্তু দুটামান ল'বলগীয়া আছিলে। তো সিহঁতেও বস্তু চস্তু লৈ ল'লে কিবা কিবি। তো আপোনালোকক অকণমান দেখাই দিছোঁ আৰু। আপোনালোকেও যদি কিবা কিবি আনিবলগীয়া বয় বস্তু দৰকাৰ হয় তেতিয়াহ'লে যাব পাৰে। বিশাল মাৰ্কেটত খুবেই বস্তুবোৰ কম দামতে পায় বাৰু। আপোনালোকে যিমানেই দামী বস্তু ল'ম বুলি ভাবে বা যিমানেই কম খৰচত বস্তু ল'ম বুলি ভাবে, তো আপোনালোকে যাব পাৰে। তো অকণমান আপোনালোকক দেখাই দিছোঁ আৰু। তো ভিডিঅ'টো কেনেকুৱা পায় আৰু কমেণ্ট কৰিব আৰু। যিমানখিনি পাৰিছোঁ আপোনালোকৰ বাবে দেখুৱাইছোঁ আপোনালোকক। যিয়ে লাগে আপোনালোকৰ যি বস্তুৱেই লাগে তো চাই থাকক আৰু শেষলৈকে আজি ভিডিঅ'টো কি হয় আৰু। আমি ঘৰৰ পৰা যাওঁতে একোৱেই খোৱা বোৱা নাছিলোঁ। তো এতিয়া আমাৰ শুকান ৰুটি আৰু ভাজি চাজি কিবা কিবি আহি গ'ল। তো খাই লওঁ আৰু দেই গাইজ। পাছতে আপোনালোকক লগ পাই আছোঁ আৰু।